অকমান দৌৰাৰ পিছতেই গলটো শুকাই যায় নেকি? উশাহ লওঁতে বহুত অসুবিধা হয় নেকি? যদি তেনেকুৱা হৈ আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি হোৱা নাই তথাপিও চাব, কাৰণ যদি তোমাৰ কোনোবা বন্ধু তেনেকুৱা হৈছে তেনেহ'লে তুমি হেল্প কৰিব পাৰিবা। হাই ফ্ৰেণ্ডছ, মই ধীৰাজ অসমলৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ কোনো নটিফিকেশ্যন মিছ নকৰে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি অকণমান দৌৰাৰ পিছতে গলটো শুকাই যায় তেনেহ'লে তোমাৰ বহুতটা কাৰণ থাকিব পাৰে। মই কাৰণকেইটাও ক'ম আৰু উপায়ো ক'ম, কিন্তু তাৰ আগতে মই এটা কথা কৈ ল'ম, ভাই মই কোনো ডক্তৰ নহয় যে তোমাৰ নৰ্মেলিও যদি তোমাৰ এনে বহি থাকোঁতে বা শুই থাকোঁতেও যদি গল শুকাই যায় তেনেহ'লে মই তাৰ উপায় দিব নোৱাৰোঁ। তাৰ উপায় ডক্তৰৰ ওচৰত আৰু তুমি যাব লাগিব। মই মাত্ৰ তেতিয়া অকণমান মই তোমালোকক এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিব পাৰিম। যদি তোমাৰ গ্ৰাউণ্ডত তেনেকুৱা প্ৰব্লেম হৈছে, গ্ৰাউণ্ড ৰিলেটেড মানে ফিল্ডৰ ৰিলেটেড, দৌৰিলে যদি প্ৰব্লেম হয় তেতিয়াহে মই কেইটামান তোমালোকক উপায় দিব পাৰিম। যদি তোমাৰ কোনোবা ৰোগ হৈছে, অসুখ হৈছে, তেনেহ'লে তুমি ডক্তৰৰ ওচৰত যাব লাগিব। এতিয়া আমি আলোচনা কৰিম গ্ৰাউণ্ডত যদি তুমি মানে দৌৰিলে যদি তোমাৰ গলটো শুকাই যায় তেনেহ'লে আমি কি কাৰণ হ'ব পাৰে আমি আলোচনা কৰিম। প্ৰথম কাৰণটো হৈছে তুমি এলকহল সেৱন কৰাৰ ফলতো এইটো হ'ব পাৰে। দ্বিতীয় কাৰণটো হৈছে তুমি পানী কমকৈ খোৱাৰ ফলত হ'ব পাৰে। তৃতীয় কাৰণটো হৈছে তুমি একেবাৰে খালী পেটত ৰানিং কৰাৰ ফলত হ'ব পাৰে। আৰু চতুৰ্থ কাৰণটো হৈছে তোমাৰ বহুত মুখ খুলি ৰানিং কৰাৰ ফলতো হ'ব পাৰে। এতিয়া আমি কথাখিনি অকণমান বিতংভাৱে জানি লওঁ। প্ৰথম কাৰণটো কৈছিলোঁ এলকহল খোৱাৰ ফলত তেনেকুৱা হ'ব পাৰে। মই ডাঠি কোৱা নাই, কাৰণ তোমাক মই লগ পোৱা নাই, লগ পালে হয়তো মই গম পালোহেঁতেন। হ'ব পাৰে তুমি এলকহল যদি সেৱন কৰা তেতিয়াও তোমাৰ গলা শুকাই যাব পাৰে দৌৰাৰ ক্ষেত্ৰত। এলকহলৰ বিষয়ে তোমালোকক বহুত কৈ লাভ নাই। যদি এলকহল তোমালোকে সেৱন কৰা তাৰ পৰা কিমান ছাইড এফেক্ট হয় তুমি হয়তো নিশ্চয় জানা। আৰু যদি তুমি এলকহল সেৱন কৰা, এলকহল সেৱন কৰি যদি তুমি ৰানিঙৰ প্ৰেক্টিছ কৰা, কোনো ইম্প্ৰুভমেণ্ট নাহিব। গতিকে অন্ততঃ এইকেইটা দিন তোমালোকে এলকহল এৰিব লাগিব যদি ইম্প্ৰুভমেণ্ট আনিব লগা হয়। আৰু যদি তোমাৰ সেইটো প্ৰব্লেম হৈ আছে তেনেহ'লে তুমি এলকহল এৰিব লাগিব। দ্বিতীয় কাৰণটো কৈছিলোঁ মই পানী কমকৈ খোৱা। আমি যেতিয়া প্ৰেক্টিছ কৰোঁ, কোনোবা গেম নতুবা ৰানিঙৰ প্ৰেক্টিছ কৰোঁ, তেতিয়া আমাক সাধাৰণ অৱস্থাত কৰি পানীৰ প্ৰয়োজনটো অকণমান বেছিকৈ হয়। গতিকে আমি সেই সময়ত অকণমান পানী বেছিকৈ খাব লগা হয়। তুমি যদি 2 লিটাৰ পানী খাই আছা তেনেহ'লে তুমি 4 লিটাৰ পানী খাব লাগিব। যদি তোমাৰ বিশেষ কৰি এইটো প্ৰব্লেম হৈ আছে তেনেহ'লে তোমাৰ পানীৰ অভাৱতো তোমাৰ এইটো প্ৰব্লেম হ'ব পাৰে। গতিকে তুমি শৰীৰত পানী কেনেকৈ কম আছে কেনেকৈ গম পাবা? যদি তুমি পেচাব কৰা, পেচাব কৰিলে যদি হালধীয়া নতুবা ৰঙা হয় পেচাব, তেনেহ'লে তুমি গম পাবা যে তোমাৰ শৰীৰত পানীৰ প্ৰয়োজন হৈছে, তুমি অলপ বেছিকৈ পানী খাব লাগিব। গতিকে এইটো কাৰণে হ'ব পাৰে তোমাৰ গলা শুকাই যাব পাৰে, পানী শৰীৰত কম থাকিলেও গলা শুকাই যাব পাৰে। তৃতীয় কাৰণটো আছিলে আমি খালী পেটত ৰানিং কৰা। যদি একেবাৰে আমি খালী পেটত ৰানিং কৰোঁ তেতিয়াহ'লে ৰানিং কৰিবলৈ বহুত অসুবিধা পাওঁ। আমাৰ এনাৰ্জি লেভেলটো একেবাৰে কমি যায়। সেইকাৰণে মই কৈছোঁ 20 বা আধা ঘণ্টা আগত তোমালোকে কাৰ্বহাইড্ৰেট জাতীয় বস্তু যদি অকণমান লাইট খাই লোৱা তেতিয়াহ'লে তুমি ৰানিং কৰি বা প্ৰেক্টিছ কৰিও বহুত আৰাম পাবা, বহুত এনাৰ্জি পাবা। আৰু তাৰ উপৰি তোমাৰ এইটো কাৰণো হ'ব পাৰে যাৰ ফলত তোমাৰ গলা শুকাই যায়। সেইকাৰণে তোমালোকে একেবাৰে খালী পেটত ৰানিং নকৰিবা। আধা ঘণ্টা বা 30 মিনিট আগত কিবা কাৰ্বহাইড্ৰেট জাতীয় বস্তু অকণমান খাই ল'বা। চতুৰ্থ কাৰণটো হৈছে একেবাৰে ইম্পৰ্টেণ্ট কাৰণ আমি উশাহ ল'বলৈ নাজানো। একচুৱেলি মই মুখেৰে উশাহ ল'বলৈ কওঁ, এতিয়াও কৈছোঁ, কিন্তু মুখেৰে উশাহ তেতিয়া ল'ব লাগে যেতিয়া তোমাৰ নাকেৰে উশাহখিনি সম্পূৰ্ণ কৰি পূৰাব নোৱাৰে। মানে আমি নাকেৰে যদি 80% উশাহ লৈছোঁ, 20% মুখেৰে উশাহ ল'ব লাগে। কিছুমানে আছে আকৌ নাক বন্ধ কৰি অকল মুখেৰে উশাহ লয়, তেতিয়াও এইটো প্ৰব্লেম হ'ব পাৰে। আচলতে আমি উশাহ লোৱাৰ কাৰণে আমাৰ কি নাকটো, মুখখন নহয়। আমাৰ নাকেৰে যেতিয়া আমি উশাহ লওঁ, নাকৰ কিছুমান কেপাচিটি থাকে, উশাহখিনি ভিতৰত যোৱাৰ আগতে গৰম ঠাণ্ডা কৰা কেপাচিটি আৰু ফিল্টাৰ কৰা কেপাচিটি থাকে, কিন্তু আমাৰ মুখৰ সেই কেপাচিটিখিনি নাথাকে। গতিকে আমি মুখেৰে তেতিয়াহে উশাহ ল'ম যেতিয়া আমাক নাকেৰে আমি পূৰাব নোৱাৰোঁ, তেতিয়া ল'ব লাগে। একচুৱেলি এনেকুৱা নহয় কি নাকটো বন্ধ কৰি অকল মুখেৰে উশাহ লৈছোঁ, তেনেকুৱা কৰিব নালাগে। মুখ আৰু নাক দুয়োটাৰে উশাহ ল'বা।
গতিকে এইকেইটা কাৰণতে সাধাৰণতে আমাৰ গল শুকাই যোৱা প্ৰব্লেমটো দেখিবলৈ পোৱা যায়, উশাহ ল'বলৈ কষ্ট হোৱা প্ৰব্লেমটো দেখিবলৈ পোৱা যায়। যদি তোমাৰ গ্ৰাউণ্ড ৰিলেটেড যদি দৌৰিলে যদি এনেকুৱা হয় গলটো শুকাই যায়, এইকেইটা কাৰণ হ'ব পাৰে। আৰু যদি তুমি নৰ্মেলি তুমি বহি থকাতে শুই থাকোঁতেও যদি এইটো প্ৰব্লেম হয়, তেনেহ'লে তুমি ডাক্তৰৰ সহায় ল'ব লাগিব। এইকেইটা প্ৰব্লেম মোৰ ক্ষেত্ৰতো হৈছিলে বা এতিয়াও কেতিয়াবা হয়, গতিকে মই মোৰ এক্সপিৰিয়েঞ্চখিনি তোমালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আই হোপ এইখিনিয়ে তোমাক উপকৃত কৰিব। আজিলৈ ইমানেই। জয় আই অসম, ধন্যবাদ।